সো হেল্লো এভৰিৱান সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ ৰজনীগন্ধা ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি চাবলৈ খুবেই ভাল লাগিবলৈ গৈ আছে কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল কৌশিকৰ মাকে ৰজনীগন্ধাৰ আইলৈ ফোন কৰি ৰজনীগন্ধাৰ আচল মাক দেউতাকৰ পৰিচয় বিচাৰিছিল কিন্তু আয়ে এই বিষয়ে একো ক'ব নোৱাৰিম বুলি কৈছিল আৰু কৌশিকে ৰজনীগন্ধাক লগ পাই মাক দেউতাকৰ কথা যে ঘৰত সুধিছে সেই কথাটো কৈছিল আৰু বাটত আহি থাকোতে জুবিয়ে ৰজনীগন্ধাক লগ পাই তাই আৰু কৌশিকৰ বিয়াৰ বাবে ঘৰত যে সন্মতি দিছে সেই কথাটো কৈছিল আৰু তোমাৰ নিচিনা এজনী ছোৱালীক কৌশিকৰ দেউতাকে নিজৰ বোৱাৰী কেতিয়াও নকৰে বুলি ভাবুকি দিছিল আনফালে আকৌ ৰাহুল আৰু প্ৰিন্সিৰ মাকে ঝৰ্ণা দত্তৰ জীয়েক জুবিক যে কৌশিকলৈ বিয়া দিব সেই কথাটো কৈছিল কিন্তু ৰাহুল আৰু প্ৰিন্সিয়ে কৌশিকলৈ ৰজনীগন্ধাকহে বিয়া দিব বুলি কোৱাত দেউতাক চিন্তাত পৰিছিল আৰু ৰজনীগন্ধা আৰু জুবি যে ঝৰ্ণা দত্তৰেই ছোৱালী হয় সেই কথাটো ভাবি আছিল আৰু সোমবাৰৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব জুবি আৰু সমৰেন্দ্ৰই লগ হৈ কেনেকৈ কৌশিক আৰু ৰজনীগন্ধাৰ সম্পৰ্কটো ভাঙিব পাৰি সেই বিষয়ে আলোচনা কৰি থাকিব আৰু সোমবাৰে কৌশিকে মৈত্ৰীক লগ ধৰি ৰজনীগন্ধাই গম নোপোৱাকৈ ৰজনীগন্ধাৰ মাক দেউতাক কোন হয় সেই কথাটো মৈত্ৰীক সুধিব এতিয়া বাৰু মৈত্ৰীয়ে ৰজনীগন্ধাৰ আচল মাক দেউতাকৰ পৰিচয়টো কৌশিকক দিবনে বাৰু জানিব পাৰিব সোমবাৰৰ খণ্ডটিত আপোনালোকে বাৰু ৰজনীগন্ধাখন চাই কেনেকুৱা পাইছে মোক কমেণ্টত জনাবচোন ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব আৰু আগলৈও অসমীয়া ধাৰাবাহিকসমূহৰ আপডেটসমূহৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ